আজি আমাৰ ইয়াত UPPL দলৰ মানে কেন্দ্ৰীয় কমিটিৰ আমাৰ যি যুৱ শাখা আছে ইউথ সেল আছে ইউথ সেলৰ আমি অলপ এটা ৰিচাপল কৰিছোঁ আমাৰ এজন যুৱ নেতা ডাইনামিক চিন্তাধাৰা দি কাম কৰিব পৰা আমাৰ অসম ফুটবল এছ'চিয়েশ্যনৰ মানে তেখেত সম্পাদক আমাৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি কেন্দ্ৰীয় UPPL যুৱ শাখাৰ সাধাৰণ সম্পাদক হিচাপে আমি আজি নিযুক্তি দিছোঁ আৰু তেখেতক আজি আমাৰ দলৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে আজিৰ পৰা তেখেতে কাম কৰিব আৰু নিশ্চয় ইউথ সেলটো আজিৰ দিনত UPPLৰ ইউথ সেল আমাৰ বহুত ষ্ট্ৰং ইউথ সেলত প্ৰায় আমাৰ 1500 আমাৰ ইউথ মানে এক্সিকিউটিভ মেম্বাৰসকল আছে তেখেতসকলৰ নেতা হিচাপে আজি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ প্ৰেছিডেণ্ট হিচাপে আমাৰ BTRৰ EM তেখেত ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া আছে আমাৰ MCLA সকল ভাইচ প্ৰেছিডেণ্ট আছে আৰু আজি আমি আন এজন আমাৰ এডুকেটেড এজন নেতা হিচাপে এডুকেটেড এজন পাৰ্চন হিচাপে আৰু আমাৰ ইউথৰ এজন আইকন হিচাপে আজি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াক আজি আমি ইউথ সেলৰ সাধাৰণ সম্পাদক হিচাপে আমি দায়িত্ব দিছোঁ তো নিশ্চয় অহা দিনত আমাৰ ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ ফ্ৰান্সিছ টপৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চেণ্ট্ৰেল ইউথ কমিটিটো ষ্ট্ৰং হ'ব আৰু আহি থকা যিবিলাক দলৰ যিবিলাক এজেণ্ডা আছে এই দলৰ এজেণ্ডাবিলাক মানে সুচাৰুৰূপে মানে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ পেৰেণ্ট কমিটিক যিবিলাক মূল কমিটি আছে মূল কমিটি তেখেতসকলে সহায়ক স্বৰূপ হিচাপে কাম কৰি এটা দলৰ এজেণ্ডাবিলাক মানে ফুলফিল কৰাৰ কাৰণে তেখেতসকলে আমাক সহায় কৰিব আৰু আমাৰ যিমান এজেণ্ডাবিলাক আছে এই সকলো এজেণ্ডাত তেখেতসকলে আগভাগ লৈ কাম কৰিব বুলি মই আশা কৰিছোঁ